আৰু প্ৰথম পুৰস্কাৰ হৈছে 4,000 টকা। হে গাইছ স্বাগতম দীপু ব্লগছ এণ্ড খবৰ মই আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু এইপিনে পিছৰ কাম কৰি থকা আছে মানে খেল পাতিছোঁ আপোনালোকক কৈ আছোঁ বাৰু। আৰু যিহেতু আপোনালোক মানে কি সৰস্বতী পূজা ভাল এনেকৈ ব্লগ দি থাকিব পৰাই নেকি সেইটো কাৰণে ভাবিলোঁ আজি আকৌ ব্লগ এটাও বনাওঁ আৰু মানে ইয়াত খেলৰো প্ৰস্তুতি কৰি থকা যে খেল পাতিব মানে সেইটো কাৰণে খেলৰো অলপমান আপোনালোকক কৈ আছোঁ বাৰু কি খেল কি কথা আপোনালোক গোটেইখিনি ক'ম আছোঁ মই তালৈ কৰি লওঁ এতিয়া খেলৰ পিছলৈ আৰু খেলৰ এয়া সমান কৰি থকা হৈছে মাটিখিনি যাতে বল আৰু বেট ধৰোঁতে অসুবিধা নহয় সেইকাৰণে মাটিখিনি সমান কৰি থকা আছে তালৈ গৈ আছোঁ বাৰু মই। এতিয়া ঘৰলৈ আহিলোঁ আহি পেলাই আপোনালোক এই বস্তুখিনি ঘৰৰ কাম আপোনালোক দেখুৱাই নেকি আগলৈকে আৰু এইখিনি চাওক এইখিনি দ হৈ গ'ল গতিকে আকৌ এইখিনিতো ইয়াত মাটি পেলাবলগীয়া হৈছে ইয়াত গোটেইখিনি জেগাখিনি তাত মাটি পেলাই দিছে আৰু থৈ দিছে আৰু গাড়ী চাইকেল আদি কৰি গোটেই বস্তুখিনি চাওক ইয়াতে থৈ দিছে আৰু আমাৰ পিছখন হৈছে সৌ তাত আছে কি ব'লক যাওঁ এতিয়া আৰু এতিয়া ব'লক যাওঁ একদম পথাৰত গৈ পেলাই আপোনালোক দেখুৱাই আছোঁ কি আৰু এইখিনি হৈছে ল'ৰাখিনি চাওক আৰু আছে ল'ৰা বাৰু কিন্তু চব অহা নাইকিয়া কামত আৰু এইপিনে চাওক এইপিনে ঝাৰু চাৰু লৈ পেলাই ৰখি আছে আৰু এইপিনে এইখিনিতে কাম চলি আছে। ধুনীয়াকৈ এয়া লগাই কৰি দিছে চাওক গৰু চৰু সোমাব নোৱাৰাকৈ মানে কি ফিল্ডখন ধুনীয়াকৈ মাটি পেলাই কাটি কুটি ধুনীয়াকৈ সমান কৰি থকা আছে যাতে খেল মানে হ'বতো সেইটো কাৰণে আৰু এইপিনে চাওক এয়া দি দিছে মানে কি হয় গৰু যাতে এইপিনে পাৰ হ'ব নোৱাৰে সেইটো চাইডে আৰু ইয়াৰ ৰছী চচি বান্ধি দিছে চাওক মানে কি যেতিয়া গৰুৱে ভয় খায় আৰু ফিল্ডত উঠিব নোৱাৰে আৰু চাওক ফিল্ডখন কি ধুনীয়াকৈ সমান কৰি দিছে আৰু এইখন চাওক ইয়াৰ পৰা সৌ তালৈকে দিছে আৰু এইখিনি সমান কৰিবলৈ বাকী আছে আৰু এইপিনে চাওক পুৰি দিয়া হৈছে গোটেই নৰাখিনি আৰু এইখনে হৈছে এইখিনিলৈকে মানে যাতে গৰু উঠিব নোৱাৰে সেইকাৰণেতো এটা ব্যৱস্থা কৰি দিয়া হৈছে আৰু এয়া মাটি চাওক এয়া সৌ তালৈকে এইখিনিৰ পৰা খেল হ'ব আৰু খেলখন হ'ব 6 উইকেটৰ খেল হ'ব আৰু আপোনালোকে যদি কোনোবাই যদি জইন কৰিব বিচাৰে তেন্তে এই নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰিব আৰু প্ৰথম পুৰস্কাৰ হৈছে 4,000 টকা ছেকেণ্ড পুৰস্কাৰ হৈছে 2,000 টকা আৰু মেন অফ দ্য চিৰিজ থাকিব 500 টকা হ'ব পাৰে মেন অফ দ্য চিৰিজৰ আৰু আপোনালোকক মই এটা দি দিছোঁ চাওক বেনাৰখন আমাৰ যোনখন বেনাৰ হৈছে আপোনালোকে সেই তাত থকা যোনটো নাম্বাৰ আছে দুটা নাম্বাৰ আছে তাত আপোনালোকে কল কৰি পেলাই কোনোবা যদি ওচৰে পাজৰে এই ভিডিঅ'টো চাই আছে তেন্তে আপোনালোকে আহিব পাৰে যোনটো ডেট হৈছে সেই ডেটটো হৈছে 24, 25, 26 তাৰিখে আপোনালোকে যদি কোনোবাই জইন কৰিবলৈ বিচাৰে তেন্তে এই নাম্বাৰটোত আপোনালোকে কল কৰি পেলাই জইন কৰিব পাৰিব আৰু আপোনালোকে কথা পাতি ল'ব পাৰিব আৰু যদি কোনোবাই মানে ওচৰৰ পৰা চাই আছে আৰু দূৰৰখিনি কথাটো কোৱা নাইকিয়া যোনখিনি ওচৰৰ পৰা চাই আছে সেইখিনি আৰু খেলখন ইয়াতে হ'ব দিয়ক আগতে কালি জন্ম হোৱা পোৱালি গাখীৰ খাব নালাগে মাৰক মালিক এজনে গাখীৰ খুৱাবলৈ আহিছে পোৱালিটো লৈ পেলাই আৰু আপোনালোকক মই কৈছোঁ আপোনালোকে যোগাযোগ কৰিব পাৰিব আমাৰ হেৰিটো ফচৌ এই আৰু এইপিনে 32টা থাকিব আৰু 350 টকা ভৰ্তি মাছ হ'লে আপোনাক 350 টকা লাগিব আৰু কোনোবা যদি আহিব বিচাৰে মই কৈছোঁ কণ্টেক্টটো আপোনালোকে কৰিব কোনোবা যদি খেলত মানে আগ্ৰহী মানুহ আছে আৰু তেতিয়াহ'লে কণ্টেক্টটো কৰিব এই ফিল্ডখনতে হ'ব দিয়ক এয়া ফিল্ডৰ কাম চলিয়ে আছে খেল চিৰিজৰ 3দিনীয়া খেল হ'ব আপোনাক কৈছোঁ 24, 25, 26 তাৰিখে 3দিনীয়া কাৰ্যসূচী হ'ব ডে 1, ডে 2, ডে 3 চিৰিজ হিচাপে ময়ো দিয়ক ব্লগটো বনাম আৰু বহুতদিন ভাল ব্লগ দিবই পৰা নাই এইটো চিৰিজে এটা বনাম চাগে আৰু 26 তাৰিখে আপোনালোকে জানে বিয়াৰ কামো আছে অলপ চলপ বাৰু হ'ব সেয়া মিলাই জুলাই কৰি পেলাই বনাব লাগিব ব্লগ এটাও দিয়ক আমাৰ এই যোনখন গাঁও আছে মানে হাতী গাঁৱত আজিলৈকে এনেকুৱা কোনো খেল পাতা নাইকিয়া মানে 6 উইকেটৰ খেল বা এনেকুৱা ক্ৰিকেট খেলৰ প্ৰতিযোগিতা এনেকুৱা পাতা নাইকিয়া এইবাৰেই প্ৰথম আমাৰ ল'ৰাখিনিয়ে মানে চেষ্টা কৰিছোঁ আৰু পাতিব কৰিবৰ কাৰণে এনেকৈ চান্দা উঠাই কৰি বহুতখিনি হেৰি কৰিবলৈ পাতিবলৈ চেষ্টা কৰিছোঁ যদিহে আপোনালোকেও জইন কৰিব বিচাৰে জইন কৰিব পাৰিব আৰু বেনাৰখন নিয়মাৱলীখিনি আপোনালোকে যদি পঢ়িছে আপোনালোকে গম পাইছে ট্ৰেক পেণ্ট লাগিব জোতা লাগিব আৰু মানে কি জাৰ্চি লাগিব আপোনালোকক মই বেনাৰখন দি দিছোঁ আপোনালোকে নিজে একপাক পঢ়ি পেলাই চাই লওক চাই পেলাই আপোনালোকে গম পাব কেনেধৰণৰ অংশগ্ৰহণ কৰিবৰ কাৰণে কেনেকুৱা কি কৰি লাগিব আপোনালোকে বেনাৰখন দি দিছোঁ আপোনালোকে স্কিপ নকৰি পেলাই ভালদৰে পঢ়ি লওক বেনাৰখন আমাৰ এতিয়ালৈকে মানে কি 20টা 22টামান টিম ওলাই গ'ল আৰু আমি কৈছোঁ 32টা টিমে পাৰিব বুলি খেলিব আৰু টিম কেইটামান লাগে বাৰু আপোনালোকেও দিয়ক যোগদান কৰক ভাল লাগিব আপোনালোকে কোনোবাই যদি ওচৰৰ পৰা চাই আছে আপোনালোকে গম পাইছে মিকিৰহাট হাতীগাঁও মানে পুৰণিকলীয়া মিকিৰহাট হাতীগাঁও হৈ আছে খেলখন আপোনালোকে যদি কোনোবাই যোগদান কৰিব বিচাৰিছে যোগদান কৰিব পাৰিব সেইটোৱে আৰু দিয়ক আৰু এতিয়া যাওঁ ব'লক একদম ঘৰতে পিনে চাওক এপিনে মাটি চাটি পেলাই কৰি দিয়া হ'ল আৰু এপিনে চাওক মাটি পেলাই দিছে মানে কি ইপিনে যোনখিনি ঘৰটো বনোৱা হ'লতো আৰু ছাইডত এপিনে দিয়া নাইকিয়া কাৰণে ইয়াৰ ছাইডত দিবৰ কাৰণে দিয়ে থোৱা আছে অলপমান মাটি আৰু এপিনে মাটি পেলাই দিয়া হ'ল আৰু ইয়াতো খুৰীহঁতৰ ঘৰ হয় আৰু তেওঁলোকৰো কিবা কিবি মানে কামৰ কাৰণে এইপিনে চাওক গোটেই পাহাৰৰ মতন মাটি পেলাই দিছে ইয়াৰ পৰা তালৈ গোটেই পাহাৰৰ মতন মাটি পেলাই দিছে আমাৰ মানে কি হ'ল এই চুকটোকত দিব লাগিব এই মাটিখিনি মিলাই মেলি চুকত দিব লাগিব যিহেতু এই চুকটোকবিলাকত দিয়া কৰা নাইকিয়া মাটি চাওক আৰু এইপিনে চাওক গোটেই চুকটো এতিয়া দিয়াই নাই মাটি মানে এইপিনেখিনি আৰু ইয়াত অলপমান পেলাই দিছে আৰু এনেকৈ মানে কি এইটো পিয়ালিটো এইটো বনাব লাগিব ভেটিটো তালৈকে আৰু সেইটো কাৰণে অলপমান মাটি চাটিখিনি পেলাই দিয়া হৈছে আৰু ইয়াতে ঘৰৰ ভিতৰত আৰু আমাৰ তাত খেলৰো কাম চলি আছে খেল আপোনালোকতো মই কৈছোঁ আৰু কোনোবাই যে আপোনালোকে যোগদান কৰিব বিচাৰিছে যোগদান কৰিব তেন্তে হ'লে আৰু আজিলৈ এইটো আছিলে ভিডিঅ'টো যদি গাইজ আপোনালোকে চাই অলপ হ'লেও ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক আজিলৈ বাই বাই।